নমস্কাৰ সকলোলৈ প্ৰীতি আৰু সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ বৈদ্যুৎ বৰুৱাদেৱ ডাঙৰীয়াৰ উপন্যাস এক এগুণ এক। হোটেলৰ কাউণ্টাৰত চাবিটো দি সি বাহিৰলৈ ওলাই আহিল। চাইকেল, ৰিক্সা, অটো, চিটি বাছ, স্কুটাৰ, মটৰ চাইকেল বিভিন্ন মডেলৰ গাড়ীৰে ৰাস্তা জঁট লাগি পৰিছে। তাৰ লগে লগে হাইউৰুমি, গাড়ীৰ কাণতাল মৰা হৰ্ণ। চাইকেল, ৰিক্সাৰ টিলিঙাৰ শব্দত এইখন যে মহানগৰী তাক সগৰ্বে প্ৰমাণ কৰি আছে। শংকৰ পুনৰ ফুটপাতেদি আগবাঢ়িল। লক্ষ্য তাৰ কিছু দূৰত থকা চিটি বাছ ষ্টপ। চিটি বাছেৰে সি শান্তিপুৰলৈ যাব। গোল্ড এণ্ড গোল্ডৰ অফিচটো তাতে। এজাক কলেজীয়া ছোৱালী তাৰ কাষেদি পাৰ হৈ গ'ল। সিহঁতে তাক আচৰিত বস্তু চোৱা দি চালে। দুজনীমানে প্ৰায় চিঞৰি দিয়াৰ দৰে কৰিলে। শংকৰে গম পালে তাক লৈ সিহঁতে কিবাকিবি আলোচনা কৰি গৈছে। তাৰ বাৰু কিবা বিসংগতি আছে নেকি? কথাটো কি? শংকৰ আগলৈ গৈয়েই থাকিল। ফুটপাতৰ পৰা নামি দিলে সি। ৰাস্তাৰ সিপাৰে চিটি বাছৰ ষ্টপেজটো। তাক চুই যোৱাৰ দৰেই এখন বিলাসী দীঘল গাড়ী পাৰ হৈ গ'ল। সি আকৌ ৰাস্তাটো পাৰ হ'বলৈ চেষ্টা কৰিলে। কিন্তু সি দেখিলে সেই দীঘল গাড়ীখন বেক গিয়াৰ লগাই আকৌ তাৰ ফালেই আহিছে। তাৰ কাষতেই ব্ৰেক মাৰি গাড়ীখন ৰ'ল। শংকৰ আকৌ পাৰ হৈ যাব খুজিছিল। এই শংকৰ পিছৰ আসনৰ খিৰিকীৰ ক'লা গ্লাছখন নামি আহিল আৰু ভিতৰৰ মিউজিক ছিষ্টেমৰ পৰা গান এটাৰ লগে লগে এজন আদহীয়া পুৰুষৰ অৰ্ধ পকাচুলীয়া মূৰ এটা ওলাই আহিল। শংকৰে মানুহজনলৈ চালে। তাকেই মাতিছে। আৰে শংকৰ, তুমি কেতিয়া আহিলা? খবৰ এটাতো দিব পাৰা। দাঢ়িখিনিৰ কাৰণে তোমাক ধৰিবই পৰা নাছিলোঁ। তুমিয়েই কৈছিলা অন্ততঃ আৰু 15 দিন লাগিব বুলি ডাক্তৰে কৈছে। ভৰিৰ বেণ্ডেজ এতিয়াও খোলাই নাই। কিন্তু কি আচৰিত, তুমিতো ভালদৰেই খোজকাঢ়ি ফুৰিছা। কথাটো কি? উঠা উঠা। বাপৰে বাপ, মই কি টেনশ্যনত আছোঁ। আপোনাৰ ভুল হৈছে, মইতো আপোনাক চিনিয়েই নাপাওঁ। শংকৰে বিনম্ৰভাৱে ক'লে। হে মোৰ ভুল হৈছে। হেৰা, এক্সিডেণ্টত তোমাৰ ভৰিহে ভাঙিছিল, মূৰতো দুখ পাইছিলা নেকি? আৰে কি কোৱা তুমি? আপটাউন হস্পিটেলত ময়েই তোমাক থৈ আহিছিলোঁ। হ'ব পাৰে, কিন্তু মইতো নাছিলোঁ। আৰে কিয় তুমি নাছিলা? তুমি শংকৰ দত্ত নোহোৱা। তাকেই মই চিন্তা কৰিছোঁ। মইতো শংকৰ দত্ত হওঁ, কিন্তু মই আপোনাক চিনি নাপাওঁ। আপুনি মোক কেনেকৈ চিনি পালে? আৰে শংকৰ, বহুত হ'ল, এতিয়া ধেমালি বাদ দিয়া। মোৰতো নাখাবা আৰু, এনেই আধা খালা। চাওক, আপোনাৰ ভুল হৈছে। মই শংকৰ দত্ত হয়, কিন্তু মই আপোনাক চিনি নাপাওঁ। চিনি পাবলৈ মই গুৱাহাটীলৈ জীৱনত দ্বিতীয়বাৰলৈ আহিছোঁ। আৰু গাঁৱত থাকোঁতেও মই জীৱনত আপোনাক দেখা মনত নপৰে। হয়তো আপুনি কোৱা শংকৰ দত্তজন আন কোনোবা হ'ব পাৰে। মই যাওঁ। শংকৰে আকৌ যাবলৈ ওলাল। ৰবা, কলৈ যোৱা? 1 মিনিট। এইবাৰ মানুহজন গাড়ীৰ পৰা নামি আহিল। তেওঁ নামিয়েই মোবাইলটোৰ বুটাম টিপিলে। হেল্ল', শংকৰ, তুমি হস্পিটেলতে আছা নেকি? হস্পিটেলতে আছা নহয়? অঁ, নিশ্চয়। তুমিতো কৈছিলা 15 দিনমানলৈকে থাকিবা। আৰ্জেণ্ট কথা আছে। তোমাক অকলে লগ পাব বিচাৰোঁ। অঁ, মই গৈ আছোঁ। 1 ঘণ্টাৰ ভিতৰতে পাই আছোঁ। মানুহজনে মোবাইলটো অফ কৰি শংকৰলৈ চালে। ব'লা। কলৈ? ব'লাচোন বাৰু, এঠাইৰ পৰা আহোঁ। না, মোৰ ইণ্টাৰভিউ আছে। 10:30 বজাত গৈ পাব লাগিব। দেৰি হৈ যাব। তাতে আপোনাক চিনি নাপাওঁ, জানি নাপাওঁ। মোৰ নাম সনীন কাকতি, ডাইৰেক্টৰ প্ৰডিউচাৰ। মানুহজনে শংকৰৰ ফালে হাতখন আগবঢ়াই দিলে। শংকৰেও কৰোঁ নকৰোঁকৈ হেণ্ডশ্বেক কৰিলে। তোমাৰ ইণ্টাৰভিউ কিহৰ? গোল্ড এণ্ড গোল্ড কোম্পানীৰ ইণ্টাৰভিউ। ড'ৰ টু ড'ৰ মাৰ্কেটিং। চাওক মোৰ হাতত। কিমান দৰমহা দিব তোমাক কোম্পানীটো? শংকৰে বাক্যটো শেষ কৰিবলৈ পোৱাৰ আগতেই সনীন কাকতিয়ে ফচকৈ চিগাৰেট এটা জ্বলাই সুধিলে। মাহে 500, তাৰ ওপৰত কমিশ্যন, চব মিলাই 2000 মান হ'ব। থকাটো ফ্ৰী। মই তোমাক কথা দিছোঁ, মাহে 3000 টকা দৰমহাৰ চাকৰি মই তোমাক দিম। থকাটো ফ্ৰী। মোৰ নিজৰ টি গাৰ্ডেন আছে, তাতেই তোমাক সোমোৱাই দিম। এতিয়া ব'লা। কিন্তু আগলৈ।